ঘৰত বহি থকা মহিলাসকলে অৰুণোদয়টো পায়, কিন্তু ৰান্ধনীসকলৰ দৰমহাটো বঢ়াবলৈ এই কংস মামাই দেখি নাপায়। আচলতে কংস মামাৰ লাজ নাই বুলি ক'ব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ, আপুনি 1500 টকাত চলিব পাৰিব নেকি? যদি আপুনি চলিব পাৰে তেতিয়াহ'লে আমাৰ ৰান্ধনীসকলেও পাৰিব। গতিকে আপোনাৰ চাহৰ দাম নহয়, 1500 টকাটো আপোনাৰ চাহৰ দাম নহয়, তাৰ পিছতো আপুনি 1500 টকাটো ৰেগুলাৰ দিয়া নাই, কিন্তু অৰুণোদয় দিছে। ঘৰত বহি থকা মহিলাসকলক প্ৰথম দিলে 1000 টকা অৰুণোদয়, তাৰপিছত এইবাৰ দিছে কিমান 1400 গ'ল। নাই, যোৱা মাৰ্চৰ 6 তাৰিখে এই মাৰ্চৰ 6 তাৰিখে আমি যেতিয়া প্ৰতিবাদ কৰিছিলোঁ, শিক্ষামন্ত্ৰী মহোদয়ে আমাক মাতি নি আলোচনাত বহাইছিলে। তেওঁ কৈছিলে যে তোমালোকৰ ফাইলটো হৈ আহিলে, CMA কৰি দিলে বুলি কৈছে। কিন্তু আজি 20-25টা দিনে উকলি গ'ল, আজিলৈকে সেই ফাইলটো আচলতে আছে ক'ত? ৰান্ধনীসকলে আজি 6-7 মাহ ধৰি বকেয়া ধন পোৱা নাই। তাৰ উপৰিঞ্চি তেওঁলোকে কি কৰিছে, কোটি কোটি টকা বাজেট ওলাইছে। ঘৰত বহি থকা মহিলাসকলে অৰুণোদয়টো পায়, কিন্তু ৰান্ধনীসকলৰ দৰমহাটো বঢ়াবলৈ এই কংস মামাই দেখি নাপায়। আচলতে কংস মামাৰ লাজ নাই বুলি ক'ব লাগিব। তেওঁলোকে অজস্ৰ কোটি কোটি টকা, 100 কোটি, 500 কোটি, 1000 কোটি টকাৰ প্ৰজেক্ট উলিয়াই আছে, কিন্তু ৰান্ধনীসকলৰ এই সমস্যাটো তেওঁলোকে দেখা নাই। তেওঁ 1500 টকাত চলিব পাৰিব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ, আপুনি 1500 টকাত চলিব পাৰিব নেকি? যদি আপুনি চলিব পাৰে তেতিয়াহ'লে আমাৰ ৰান্ধনীসকলেও পাৰিব। গতিকে আপোনাৰ চাহৰ দাম নহয়, 1500 টকাটো আপোনাৰ চাহৰ দাম নহয়, তাৰ পিছতো আপুনি 1500 টকাটো ৰেগুলাৰ দিয়া নাই, কিন্তু অৰুণোদয় দিছে। ঘৰত বহি থকা মহিলাসকলক প্ৰথম দিলে 1000 টকা অৰুণোদয়, তাৰপিছত এইবাৰ দিছে কিমান 1400 গ'ল, তাৰপিছত আহিছে 2700। এতিয়া আপুনি যে ইমান টকা ঘৰত বহি থকা মানুহক দিব পাৰিছে, এই ৰান্ধনীসকলক কিয় দিব পৰা নাই? তেওঁলোকে বিধানসভাটো আমাৰ এই লংকাত গৈ ৰাৱণ হৈছে। যেনে আমাৰ সুশান্ত বুঢ়াগোহাঁই, তেখেতক আমি স্মাৰকপত্ৰ দিছিলোঁ, তেওঁ আজিলৈকে বিধানসভাত এষাৰ কথা নুলিয়ালে। ৰূপজ্যোতি কুৰ্মীক আমি দিছিলোঁ, তেখেতে নুলিয়ালে। অখিল গগৈ ডাঙৰীয়াক দিছিলোঁ, তেখেতে আজিলৈকে বিধানসভাত নুলিয়ালে। তেওঁলোকে আচলতে আমাক আশা দিয়ে, দি নিৰাশা হয়। তেওঁলোকে যেতিয়া তেওঁলোকে সিংহাসনখন পাই যায়, তেতিয়া তেওঁলোকে ৰাৱণ হৈ পৰিছে। গতিকে আমি কংস মামাক সুধিব বিচাৰিছোঁ, কেতিয়া আমাৰ এই 7 মাহৰ বকেয়াটো দিব? কেতিয়া আমাৰ 7 মাহৰ বকেয়াটো দিব? আপুনি কেতিয়া আমাক এই পইচাটো মুকলি কৰি দিব, আমাক সেইটো লাগে। আৰু নহ'লে এপ্ৰিলৰ 10 তাৰিখৰ ভিতৰত আমি গুৱাহাটী ব্লক কৰি দিম, আৰু তাৰ জগৰীয়া হ'ব কংস মামা। আমি স্পষ্টকৈ কৈছোঁ, অহা 10 তাৰিখৰ ভিতৰত আমি যদি বকেয়া ধন, আমি যদি দৰমহা ৰেগুলাৰ নাপাওঁ, তেতিয়া কিন্তু আমি গুৱাহাটী ব্লক কৰি দিম, আৰু তাৰ জগৰীয়া হ'ব মুখ্যমন্ত্ৰী, তাৰ জগৰীয়া হ'ব শিক্ষামন্ত্ৰী। যোৱাবাৰ যেতিয়া আপোনালোকে প্ৰতিবাদত বহিছিল চচলত, সেই সময়তো আপোনালোকে গৈছিল সাক্ষাৎ কৰিব? আমি আজিলৈকেতো CMক আমি লগ পোৱাই নাই, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজিলৈকে লগ পোৱাই নাই। তেখেতে আমাক নিবিচাৰে, তেখেতে আমাৰ নাম নুলিয়ায়, তেখেতে মামা বুলি কয় যে ভাগিনীয়েকৰ দুখ বুজি পায়। আচলতে তেখেতে কংস মামাই ভাগিনীয়েকৰ দুখটো বুজি নাপায়। গতিকে আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে দৰমহা ৰেগুলাৰ কৰিম। আজি 1 বছৰ উকলি গ'ল, দৰমহা ৰেগুলাৰ নাই। তাৰপিছত কৈছিলে যে অৰুণোদয় দিম। CMে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছিলে যে দেৱালীৰ আগে আগে ৰান্ধনীসকলক অৰুণোদয় দিব। আজিলৈকে অৰুণোদয় নাই, 1500 টকাটো ৰেগুলাৰ কৰি দিয়া নাই। তাৰ পিছতো দৰমহাটো কোনোবা এটা মাহত যদি সোমায়, কোনোবা হাতত নোসোমায়। আচলতে কি হৈ আছে? গতিকে আমি সেইকাৰণে আমি দিছপুৰ ঘেৰাও কৰিম।